জান এই ঘৰতে আছোঁ যাব ওলাইছোঁ ৰেডি হৈ আছোঁ পুৰা যাওঁ এই অকণমান 5 মিনিট সময় লোৱা মই দেউতাৰ কিবা কাম এটা ওলালে অকণ হেল্প কৰি দিব বেয়া লাগিব অসমীয়া কামে কৰি আছিলে সেইকাৰণে মই গৈ আছোঁ ৰ'বা বেছি দেৰি নাই 2 মিনিট ৰোৱা আৰু ইছৰাম ইমান দেৰি হৈ গ'ল অথনিৰ পৰা আহি তাই ৰৈ আছোঁ বুলি কৈছে নহয় এই দৌৰ মাৰোঁ আৰু দেই মুখ চুখ নুধো গা পা নুধো আহি ধুমি আৰু অঁ মা মোকে কিবা এটা খাবলৈ দিয়াচোন মই এফালে যাব লাগে আৰু সেই মোৰ ছানগ্লাছযোৰ আৰু টুপিটো ক'ত আছে বিচাৰি পোৱা নাই গোটেইখন মই থকা জেগাত নাই যে আমাৰ লাচ্ছা বাৰ বোলা ৰাতিপুৱালে শুই উঠিয়ে লোকৰ ল'ৰা ছোৱালীয়ে কিতাপ মেলে আমাৰজনীয়ে আকৌ ক'ত চশমা আছে ছানগ্লাছ আছে ক'ত টুপি আছে সেইবিলাক চিন্তা এই ৰাতিপুৱা চকুকেইটা মিলাই ফুৰিবলৈ যাওঁ নেকি ৰাতিপুৱা চকুকেইটা মিলি ক'লৈ থাপনি মেলো অকল খালি মটৰচাইকেল ক'ৰবাই ঘূৰি ফুৰিব পঢ়া শুনাৰ নামত পঢ়া শুনা সেই ধোঁৱা চাঙত উঠিলেগৈ আৰু কিতাপকেইখন ধোঁৱা চাঙত উঠিলেগৈ মকৰা জাল লাগিলে চাগে কিতাপত পঢ়া শুনাটো নাই অকল খালি টিঘিল ঘিলাই ঘূৰি ফুৰা নাজানো এই যে তই যে মোক যে কৈ আছ টুপি ক'ত হেৰি ক'ত মই ভাত বনাই থাকোঁতে টুপি পিন্ধি ল'ম নেকি চশমা পিন্ধি মই ছানগ্লাছ পিন্ধিয়ে ভাত বনাম নেকি কথা সুধিবলৈ আহিছোঁ ক'ত যাওঁ ৰাতিপুৱাখন কৰিবলৈ এই কিবা ইমাৰ্জেঞ্চি কাম এটাত যাব লাগিব এই আমাৰ কলেজৰ ডিপাৰ্টমেণ্টৰ হেডে মাতি পঠিয়াইছে কিবা কথা আছে বোলে কি কাৰণে নাজানো এতিয়াই মাতিছে সোনকালে গৈ পাবগৈ কৈছে সেইকাৰণে যাওঁ কিবা কিনো অদৰকাৰী কামত ঘূৰি পোৱা নাইতো অদৰকাৰী কামত মই কেতিয়াও নুঘূৰোৱে মই তেনেকুৱা ল'ৰা নহয়েই আজি আকৌ কলেজলৈ মাতি পঠিয়ালে নে তোৰ ইমান অটগাল চোকা ল'ৰা ছোৱালী থাকোঁতে তোকহে মাতি পঠিয়ালে নে নিশ্চয় কিবা এটা কেনা লগালি তই আৰু সেই টুপি আৰু চশমা সেই আগফালে ইলিকাঠি ৰাতি এডোখৰ কাৰোবাৰ ঘৰত ভাত এগাল মাৰি পিনি আহিছ নহয় আহি পেলাই মোবাইলটো কাণতে লৈ অতনো কথা এটাই চব এৰিলেও কিন্তু মোবাইলটো নাই চব বস্তু আগফালে আহিলে ক'ব নোৱাৰে পৃথিৱীৰ কথা চব বস্তু আগফালে আহিলে কিন্তু মোবাইলত কোনজনী মাৰ লগত ইমান কথা পাতে জানো হ'ব এতিয়া ইমান বকি থাকিব নালাগে কি বনাইছে কিবা এটা দিয়া খাওঁ মই যাওঁ নক'বা একেবাৰে শুই উঠিয়ে মুখৰ আগত খোৱা বস্তু যোগাৰ দিব লাগে আগতীয়াকৈ বনাই থ'ব লাগে মোৰ সেয়াহে খাম আৰু সেয়াহে খাম সেই বাপেক যিয়ে খাওঁ পুতেক মিনি মোৰ মূৰটো খাইছে আৰু দেই পুতেকে জীয়েকে বেলিটো পোৱালৈকে শুব ওলাই হ'ব বাপেকটো এষাৰ মুখৰ মাত নাই এষাৰ বোলে ধমকি এষাৰ সেয়া নাই হ'ব দিয়া বকি থাকিব নালাগে নাখাওঁ মই যাওঁ ভালকৈ হ'ব কিবা এটা খাই যা দুপৰীয়ালৈকে পেট মাৰি থাকিব নালাগে শুনিছ নাই খাই যা কথা ক'লে নুশুনে ন মৰি চিঞৰ বুলি কথা ক'লে নুশুনে বাপেকৰ চৰিত্ৰ গোটেইটো ল'লে আৰু পুতেক জীয়েকটো সৈতে বাপেকে হ'ল বাপেকৰ তেজ গোটেইখিনি গাত বৈ আছে আৰু অঁ মা এই দেউতাক কৈ দিবা মই দেউতাক গাড়ীখন লৈ আহিছোঁ বুলি গাড়ী নিদিলে মই সময়ত কলেজ নাপামগৈ এই বাপেৰক কি ক'বলগীয়া আছে কৈ যা দেই মই পিছত কিন্তু তহঁতৰ কাৰণে কথা শুনিব নোৱাৰোঁ মই ক'বলৈ নাই দেউতাক তুমি নিজে ক'বা মই ক'লে বুবু আহিব গোটেইটো অঁ জান এই গৈছোঁ মই ওলাই আহিলোঁ ৰাস্তাতে আছোঁ ইমান ট্ৰেফিক আজি ইমান দিগদাৰ হৈছে সেইকাৰণে দেৰি হৈছে দেই মই গৈছোঁ অকণমান ৰ'বা যিহে দৌৰাদৌৰিকৈ আহিলোঁ তাই ৰৈ আছে বুলি তাকে কালি যিখন টুকচি খানা খালোঁ ৰাতি এতিয়া তাকে 2 নম্বৰটো নালাগিলে হয় আৰু পাব দিনটো ভালে কুশলে নিয়াবা আৰু আহি গ'লো মই সেই ট্ৰেফিকৰ কাৰণে অকণমান দেৰি হ'লো এতিয়া আহি নহয় বলা ক'ত যাবা কোৱা ঠিক আছে বলা আহা ঠিক আছে পেটটো দেখোন চিকুট মাৰি ধৰিছোঁ কি হ'ব আজি থাকিব পৰা নাই মৰি গ'লোঁ আৰু দেই আজি মই মৰি গ'লোঁ আৰু 2 নম্বৰ একো নাই অথনি পৰা দেখোন কথা পাতিয়ে আছোঁ একো নাই হোৱা এই ঘৰুৱা টেনশ্যন এটাত একদম মাথা বেয়া হৈ আছে বুজিছানে এই এটা কাম কৰা অলৰেডি বহুত দেৰি হৈছে তোমাক মই তোমালোকৰ জনী ঘৰত থৈ আহোঁ আৰু মই ঘৰলৈ যাওঁ মোৰ একদম মন চন ভাল লগা নাই আজি
নহ'ব দে উঠনি পৰা ইমান দেৰিকৈ আহিছা এতিয়া আকৌ পৰিঘৰটো আহোঁ বুলি কৈছা মই নাযাওঁ পৰিঘৰলৈ সেইটো কাৰণে মই লাঞ্চ কৰিবলৈ যাম বুলিয়ে কৈছোঁ কিবা আৰু ৰাতিপুৱা একো এটা খোৱা নাই তোমাৰ লগতে ব্ৰেকফাষ্ট কৰিম বুলি এতিয়া তুমি মোক তাত থৈ আহিলে নহ'ব নহয় মই নামাতো আৰু তোমাক মই জীৱনত তেনেকুৱা কৰিলে অকণমান বুজিবলৈ চেষ্টা কৰাচোন ইমান টেনশ্যন লৈ আছোঁ ৰাতিপুৱাৰ পৰা ঘৰুৱা প্ৰব্লেম কিছুমান নুগুচাই হৈছে এই ঘৰুৱা প্ৰব্লেম নহয় মই জানো ন ঘৰুৱা প্ৰব্লেম নহয় তুমি আজি ৰেষ্টুৰেণ্টত পইচা খৰচ কৰিব লাগিব বুলি তুমি চিন্তা কৰিছা ন সেইবিলাক একো নহয় ব'লা বেছি দেৰি নকৰোঁ তুমি চাহ একাপ খাবা আৰু কি খোৱা খাবা মই একো নাখাওঁ মই ঘৰলৈ যাম আৰু তোমাক পৰিঘৰত থৈ মোৰ হৈ গ'ল তোমাৰ হ'ল যদি ব'লা সময় নাই মোৰ হাতত একেবাৰে সময় কম শুনাচোন মোৰ লগৰ এটাই মেছেজ দিছে সেইখিনিতে ৰৈ আছে কিবা ইমাৰ্জেঞ্চি কাম এটাত মাতিছে তুমি 5 মিনিট বহা মই আহি আছোঁ গ'লো আৰু আহিলোঁ এতিয়াহে মৰিলোঁ আৰু মানে আজিনো কিহে পাইছিলোঁ লগেই নেয়া হ'ল দেখোন ব'লা উঠা সি বৰ লাজ কৰি আহোঁ সেইকাৰণে অহা নাই চাগে ৰ'বা তুমি অকণমান ৰোৱা এই ওচৰে পাজৰে সি ক'ৰবাত আছে চাগে আমাক দূৰৰ পৰা চাই আছে চাগে ৰ'বা মই যাম আৰু আহিম তাক লগ কৰি গুচি আহিম ল'ৰা কিনো ভাবি থকা কথা কিছুমান বাৰু তুমি ৰোৱা 2 মিনিট ৰোৱা মই কথা পাতিম আৰু আহিম জান আহি গ'লোঁ মই এতিয়া কি কৰিবা কোৱা নদী পাৰতে অকণমান বহোংগে ব'লা টেনশ্যন বাদ দিলোঁ আৰু ব'লা আমি ইয়াৰ পৰা যাওঁ ব'লা জেগাটো বৰ ভাল নহয় যেন পাইছোঁ দেই ব'লা যাওঁ ইয়াৰ পৰা ক'ত পেলাইছ এই ল'ৰাটোক মই মৰিয়াই পিঠি ভাল দিম এতিয়া কি হোৱা নাই সেইটো শুনা এনে বদমাছ ল'ৰা মই জীৱনত দ্বিতীয়ত দেখা নাই দেই জান ব'লাচোন ব'লা ৰৈ নাথাকোঁ ব'লা এইবিলাক কথা শুনিবলৈ সময় নাই দেই এইবিলাক ক'ৰ মানুহ ঠিকনা নাই ব'লা ভাল ল'ৰা বুলি ক'বলৈ আহিছা সি যিটো কাম কৰি থৈ আহিছে নহয় সেইখন কাষতে মোৰ পথাৰ সেই পথাৰখনতে সি বাহনীত সোমাই ঢেৰ দি থৈ আহিছে ইমান মিছা কথা কৈছে মানুহটোৱে এইবিলাক চব মিছা কথা মানুহ ফচাই দিব দেই একদম এতিয়া মইহে মিছা কথা ক'লোঁ আজি তোমাৰ বিশ্বাসখন যদি চাই অহা যোৱা এতিয়াও তাতে আছে জান কেলে তেনেকৈ কৈছা বাৰু তুমি নহ'লে মই জীয়াই থাকিব নোৱাৰোঁ জান কেলে তেনেকুৱা কথা কৈছা বাৰু তুমি নহ'লে মই কেনেকৈ জীয়াই থাকিম কোৱাচোন ছোৱালীৰ নিচিনা মই লাজ কেতিয়াও পোৱা নাই আৰু দেই সেইজনীকো ইমান টকা পইচা খৰচ কৰিলোঁ এজনীৰ লগত সেই চব শেষ নিমিষতে শেষ হৈ গ'ল আৰু মা কোৱাচোন তোৰ ডিপাৰ্টমেণ্টৰ হেডৰ লগত কথা পাতি হ'লনে নাই তই সোনকালে ঘৰলৈ আহ তই আজি বাপে পিঠি বহল কৰিলে আৰু গাড়ী লৈ ঘূৰি ফুৰা পিঠি বহল কৰিলে গৈছোঁ হ'লেই মই গৈ আছোঁ প্ৰভু তুমি আজি মোক ৰক্ষা কৰিবা আৰু দেই তোমাৰ মোক ঘৰত চাকি গছি আগবঢ়াম প্ৰভু মোক আজি কাৰণে বচাই দিয়া